নমস্কাৰ আহক আজি এটা মৃত আত্মাৰ কাহিনীৰ মাজলৈ আমি যাওঁ জন্ম আৰু মৃত্যুৰ মাজৰ সময়খিনি হৈছে জীৱন কিন্তু মৃত্যুৰ পাছত মানুহৰ শেষ পৰিণতি কি হয় হেয়া বিশ্বাস আৰু অবিশ্বাসৰ দুমুজাত এবাৰ মৃত্যু হোৱা মানুহ আকৌ ঘূৰি আহি কিবা কোৱাৰ নজিৰ কতো নাই কিন্তু আত্মা অবিনশ্বৰ আমাক ধাৰ্মিকভাৱে কোৱা হয় সেইদিনা এজন মানুহৰ মৃত্যু হৈছিল মৃত্যুৰ লগে লগে তেওঁৰ শৰীৰ আৰু আত্মা দুটা ভাগত বিভক্ত হৈ গৈছিল তেওঁৰ মৃত্যু দেখি মানুহবিলাকে কান্দিবলৈ আৰম্ভ কৰিছিল চিঞৰ বাখৰ কৰিছিল তেওঁ সকলোখিনি দেখি আছিল কিন্তু তেওঁ একো ভূমিকা গ্ৰহণ কৰিব পৰা নাছিল সেই মানুহজনৰ আত্মাটোৰ এনেকুৱা অনুভৱ হৈছিল যেন তেওঁ শৰীৰটো এটা চুলাহে আছিল যেন এটা বাহনহে আছিল য'ত তেওঁ আহিছিল কিন্তু সেই বাহনখনলৈ পুনৰবাৰ তেওঁ সোমাই যাব পৰা নাছিল তেওঁ দেখা পাইছিল মানুহবিলাকে তেওঁৰ শৰীৰটোক সাৱটি ধৰি কান্দিবলৈ আৰম্ভ কৰিছিল ফুলৰ মালা দিছিল তেওঁক বাৰে বাৰে জগাবলৈ বিচাৰিছিল সকলোৱে কান্দি উঠিছিল কিন্তু তেওঁ জীয়াই থাকোঁতে এনেকুৱা ঘটনা তেওঁৰ লগত হোৱা নাছিল শত্ৰুবিলাকেও তেওঁৰ গুণ বখানিছিল তেওঁৰ কথা পাতিছিল তেওঁ মৃত্যু হোৱা বুলি জানি ওচৰ চাপি আহিছিল আৰু কেঁচুৱা মানুহৰ দৰে তেওঁক সকলোৱে কান্ধত তুলি লৈ গৈছিল তেওঁক চিৰদিনৰ বাবে খুৱাই দিয়া হৈছিল আৰু যিসকল মানুহে তেওঁ আটাইতকৈ প্ৰিয় আছিল সেই মানুহসকলে তেওঁৰ গাত জুই লগাই দিছিল সেই ব্যক্তিজনৰ আপোন মানুহবিলাকে সুধিছিল আৰু কিমান সময় লাগিব 2 ঘণ্টা 2.5 ঘণ্টা সকলো ব্যস্ত হৈ পৰিছিল তেওঁক বিদায় দি আজৰি হ'বলৈ জীৱনটো দুদিনীয়া থকা দিনকেইটা আমি হাঁহি ফূৰ্তিৰে থাকিব লাগে তাৰ বাহিৰেও জীৱশ্ৰেষ্ঠ হ'বলৈ হ'লে সমস্যাক আমি অতিক্ৰম কৰিব লাগিব কোনোবা মহৎ ব্যক্তিয়ে কৈছিল এনেকৈ আমি উপাৰ্জন কৰিব নালাগে যে আমাৰ পাপ হৈ যাব এনেকৈ আমি খৰচাৰো কৰিব নালাগে যে আমাৰ ধাৰ হৈ যাব আমি এনেদৰে খোৱাও উচিত নহয় যে আমাৰ বেমাৰ হৈ যাব আমি এনেদৰে কথা কোৱা উচিত নহয় যে কাৰোবাৰ লগত কাজিয়া হৈ যাব ইমান বেছিকৈ আমি ভাবিবও নালাগে যাতে আমাৰ জীৱনটোৱে চিন্তাৰ কাৰণ হৈ যায় জীৱনটো দুদিনীয়া যিটো আমি সলনি কৰিব নোৱাৰোঁ তাক আমি চিন্তা কৰিও লাভ নাই এই দুদিনীয়া জীৱনটোত ভগৱানে সকলোকে ভালে ৰাখক আপোনালোক কুশলে থাকক আজিলৈ ইমানেই নেক্সট ভিডিঅ'ত আকৌ লগ পাম ধন্যবাদ